হেল্ল' গাইজ, মোৰ চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ইয়াত কুঁৱলী পৰি আছে ইমান। ৰাতিপুৱা 6টা বাজিছে। ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ। মানে আজি এটা বিশেষ দিন, মানে আজি মোৰ মানুহজনৰ জন্মদিন। তো ৰাতিপুৱাই ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। কেনেকৈ কি কৰা হয় সেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সৰুকৈ ভাগৱত এফাকি পতা হৈছে, তো সেইকাৰণে সোনকালে কাম চামবোৰ কৰি আজৰি হৈছোঁ আৰু তেখেতৰ নামতে ভাগৱত ফাকি গোৱা হৈছে। আৰু আমাৰ নতুন চাউল যিহেতু খোৱা নাই, সেইকাৰণে লগতে নখোৱাও পতা হৈছে। ৰাতিপুৱা সোনকালে উঠিছোঁ কাৰণ মমক স্কুল থৈ আকৌ আহি কামবোৰ কৰিব লাগিব, সেইকাৰণে আধা কাম এতিয়া কৰি থৈ গৈছোঁ। আৰু কি কৰা হয়, কেনেকৈ পতা হয় সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন আহি থকা ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পায়। তেনে আহক যাওঁ। এইফালে আমাৰ মমো শুইয়ে আছে, তাই উঠিব হোৱাই নাই। আৰু এইফালে মোৰ স্কুল যাবলৈ দেৰি হৈছে, তাইক উঠাই মই হাইৰাণ হৈ গৈছোঁ। দাদা আৰু এইফালে মানুহজনে নতুনকৈ কালি ফুল আনি থৈছে। এয়া ফুলা ফুল, এইবোৰতো ৰুবলৈ আছে। এইফালে এয়া ছিজন ফুল, এতিয়াতো ৰোৱা নহ'ব কাৰণ এতিয়া কাম বহুত আছে, কাইলৈ ৰুম আৰু এইফালে মই মানুহজনক দিলোঁ এটা স্মাৰ্ট ৱাটচ। তাক বহুত দৰকাৰ হৈ আছে বুলি কৈছিলে, সেইকাৰণে বেটী আৰু মোৰ ফালে বা বাপেকলৈ এয়াৰ গিফ্ট। এই আমাৰ মমো স্কুল ৰেডি হৈ গ'ল আৰু এইফালে বাপেকে জোতাযোৰ পলিচ কৰি দিছে আৰু তাইক জল্দিকৈ থৈ আহোঁ। তাৰপিছত এইফালে অলপ সৰুকৈ টিপাল পাৰি দিছে, ইয়াত ভাগৱত, যাতে মানুহবোৰ ভাগৱত গাবলৈ সুবিধা হয়। আৰু এইফালে আমাৰ বাৰ্থডে বয় পূৰা কামত লাগি আছে। তেনে চাই থাকক কি কৰা যায়। এই আমি দুজনী এনেকৈ স্কুল ওলাই ফটো দি আছোঁ। তাই স্কুল যাবলৈ মন নাই। আৰু এইফালে প্ৰথম আহিছোঁ নন্দাজনীৰ ওচৰলৈ, আৰু দেৰি হৈছে সেইকাৰণে সোনকালে সকলোৱে চবেই কামত লাগি গৈছে। মোৰো দেৰি হৈছে, মই আহি সোনকালে কাপোৰ সলাই আকৌ কামত লাগিলোঁ। আৰু এতিয়া চাই থাকক কোন ক'ত কি কৰি আছে দেখাম। আৰু এইফালে সকলোবোৰ তৈয়াৰ কৰাত লাগি আছে। যিহেতু মই আধা কাটি থৈ গৈছিলোঁ, সিহঁতে আহি সোনকালে কাটা মেলা কৰি দিছে। আৰু এইফালে আমাৰ বাৰ্থডে বয় পূৰা ৰান্ধনীশালত লাগি আছে। এইফালে মই সোনকালে আহি ৰেডি হৈ লৈছোঁ আৰু মোৰ একদম টাইম নাই, দেৰি হৈ গৈছে, ভকত আহিব, সেইকাৰণে সোনকালে তাড়াতাড়িকৈ কামবোৰ কৰি লৈছোঁ। এইফালে আমাৰ খানা বনি আছে, আধা আধি দাইল হৈ গ'ল। আৰু কি বনোৱা হয় সেই আপোনালোকক একেবাৰে শেষত দেখাম, এতিয়া চাই থাকক। আৰু এইফালে চাহৰ যোগান এইফালে এনেকৈ দিয়া হৈছে। আৰু এইফালে শাহুমায়ে বনোৱা পায়স বিৰাট টেষ্টিকৈ বনায়। আৰু আমাৰ ইয়াত কিবা এটা পাতিলে পায়সটো দিয়া হয়েই, এইটো আমাৰ থাকেই বুলিয়ে ক'ব পাৰি। বাহিৰত এইফালে ভকতবোৰ লাহে লাহে আহিব ধৰিছে, এটা দুটাকৈ। আৰু মই ইমান ভকতৰ আগততো ভালকৈ ভিডিঅ' কৰিব নোৱাৰোঁ, সেইকাৰণে মই অলপ চলপ ভিডিঅ' কৰি দেখাইছোঁ। আৰু আহিবলৈ আছে, চাই থাকক।
এইফালে ভাগৱত গাই আছে। এতিয়া আপোনালোকক সকলোখিনি শুনাব নোৱাৰোঁ, কিন্তু ভাগৱত যেতিয়া গায় সম্পূৰ্ণ ভাঙনি যেতিয়া দিয়ে শুনি বিৰাটেই ভাল লাগে। আৰু এয়া সকলো ভকত আহি এনেকৈ বহিছে। আৰু এয়া আমাৰ সৰু সুৰাকৈ গোঁসাই ঘৰ, ইয়াতে সকলোবোৰ পতা হয়। আৰু এয়া বহুত টাইম হৈ গ'ল, সেইকাৰণে ভাগৱত সামৰিলে। এতিয়া আকৌ খানা বনোৱাৰ কাৰণে আৰম্ভ কৰিব হৈছে। আৰু এইফালে খানা ৰেডি হৈ গ'ল। খানাত আছে চালাড, এইফালে দাইল, এইফালে মিক্স ভাজি আৰু এইফালে পনীৰ। আৰু ভাগৱত যিহেতু কৰা হৈছে সেইকাৰণে ইমান মাছ মাংস চলা নাই। আৰু ইয়াত সৰু সুৰাকৈ তিল চাটনি আৰু ভিতৰত এইফালে বনি আছে পাপৰ। এয়া হৈছে আমাৰ মুনুবা, মা ভাগৰ ককায়েকৰ জীয়েক। আৰু এইফালে সৰুজনী হৈছে জুনুবা, এইফালে পোৱালিটো। ভাত খালা? কিলো খালা? কিলো ভাত খালা কৈ দিয়া আকৌ। কিলো ভাত খালা? মাম খালা কোৱা আকৌ। মই নহ'লে তোমাক একো নিদিওঁ, পাপৰ নিদিওঁ কোৱা আকৌ। কিলো খালা? মাম কি লগত খালা? অ' দাইল লগত খালা। ভাগৱত সামৰি সকলোকে সিদ্ধ খুৱাই এতিয়া সকলোবোৰৰ পৰা বিদায় লৈছে। আৰু আগলৈ কি কি দেখাব পাৰোঁ, ৰাতিলৈ কি কি কৰোঁ, সেয়া আপোনালোকক সৰু সৰুকৈ দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে সৰু সুৰাকৈ বাৰ্থডে' বুলি এটা কেক অৰ্ডাৰ কৰিছিলোঁ, আৰু তেখেতে এইবোৰ কাটিবলৈ লাজ কৰে, তথাপিও চাওঁ।
আছিল আজি ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই ভাল পালে আৰু তেনে আজিলৈ ইয়াতে সামৰিছোঁ এতিয়া 11টা বাজিলে বহুত দেৰি হৈ গ'ল আৰু ৰাতিকে লগৰখিনি আহিলে সকলোকে একেলগে ভাত সাজ খালোঁ আৰু এতিয়া বাৰ্থডে আজি ইয়াতে সামৰিলোঁ আশা কৰোঁ ভিডিঅ'টো সকলোৱে এনজয় কৰিলে তেনে আজিলৈ বাই বাই গুড নাইট এয়াই আছিল আজি ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই ভাল পালে আৰু তেনে আজিলৈ ইয়াতে সামৰিছোঁ এতিয়া 11টা বাজিলে বহুত দেৰি হৈ গ'ল আৰু ৰাতিকে লগৰখিনি আহিলে সকলোকে একেলগে ভাত সাজ খালোঁ আৰু এতিয়া বাৰ্থডে আজি ইয়াতে সামৰিলোঁ আশা কৰোঁ ভিডিঅ'টো সকলোৱে এনজয় কৰিলে তেনে আজিলৈ বাই বাই গুড নাইট